মনে যে পুতা আইও দিছে অতরা হেল্লো এভরিওয়ান হাই নি দিবি কলজা খাই দিম না আম কিমান লাগ ও হৈ আছে আগতীয়াকে নকক হেল্লো এভৰিৱান হিন্দি ভাই আজি আমি পুনমক ছাৰপ্ৰাইজ দিবলৈ আহিলোঁ মানে তাই আজি বাৰ্থডে হয় গতিকে আমি ইমান আৰু মানে বাৰ্থডে পাৰ্টি হওক বা যিকোনো ধৰণৰ অনুষ্ঠানেই হওক মানে কি আৰু অনুষ্ঠান মানে পাৰ্টি বা এনেকৈ ফুৰিবলৈ যোৱা এনেকুৱা হ'লে কি হয় যেতিয়া আমি ফ্ৰেণ্ডছবোৰ লগ হওঁ ন তাৰপিছত মানে প্লেনিংটো হৈ যায় পৰিকল্পনা বৰ সুনিশ্চিতভাৱে হৈ যায় কিন্তু মানে সকলোৰে গোট খোৱাটো সম্ভৱেই নহয় আৰু তথাপিও আমাৰ সেই একেই কথা এগৰাকী আৰু এইফালে এজন আছে আমি মানে কেতিয়াবাৰ পৰা 25 তাৰিখৰ পৰা আমি প্লেন কৰি আছোঁ আহিম বুলি আৰু গৈ পিনি কালি কালি যেতিয়া তাৰমানে আজি ইয়ালৈ আহিবৰ সময় এনেকুৱা ধৰণৰ ইগন'ৰ দেই এনেকুৱা ব্ৰেকগ্ৰাউণ্ড অদৰকাৰী মানুহবোৰক ইগন'ৰ কৰিব লাগে বাৰু যি কি নহওক যেতিয়া কালি আজি আহিব লাগে প্ৰগ্ৰেমটো হ'ল ন কালি কি হৈছে কোনেও নাই অকল মই আহিব লাগে এইগৰাকী আছে আৰু দেখিছে যে এনেকুৱা ফেন্স পাইছো তথাপি মোৰ অহংকাৰ যাকি নহওক তথাপি যেনেকৈ হ'লেও আহিলোঁ আৰু এইবোৰ চব বাৰ্থডে কাৰণে অৱস্থা এয়া আপুনি গ'লেই জানো বেলুনৰ কাৰ্যসূচী এয়া মহাপুৰুষে লগাই আছে বাৰু চৰি এনেদৰে বাৰ্থডে প্ৰস্তুতি চলি আছে ইমান ধুনীয়া হোষ্ট এটা পাইছ আৰু এই মানে দুষ্ট মনোবৃত্তিৰ এগৰাকী ছোৱালী নাৰী যি নহওক বুঢ়ী বুলি ক'লেও বেয়া নহয় এতিয়া মানে ইউটিউব চেনেল নহয় মই তথাপি ইমান ধুনীয়াকৈ কৈ আছোঁ নহয় জানো চাই থাকিব আমি কেক কটা মুহূৰ্ততো আমি চাগে কেমেৰাৰ মাজত আগত কৰিবলৈ চেষ্টা কৰিম বাকী পাগল কিছুমানৰ মাজত এয়াই হ'ব এনেকৈ तुम बुद्धे हो जा একো নহয় ঠিকেইতো আছে নাই সেইটো কেলে আহিব আৰু
এতিয়াহে সুন্দৰী প্ৰমিলা লাগিছে কেক কাটিঙৰ পিছত আমি গোটেইকেইটাই মিলি একেলগে লাঞ্চ কৰিলোঁ আৰু তাৰপিছত তাহাঁতি অলপ দেৰি থাকি ঘৰলৈ গ'লগৈ থেংক ইউ ছ' মাছ তোমালোক অহাৰ বাবে মোৰ বহুত ভাল লাগিলে হৈছে তাহাঁতৰ एक कैप्चर কৰিবলৈ নাপালোঁ সেইটো কাৰণে কৰি দিছোঁ আৰু এতিয়া গোটেই তোমাৰ বাৰ্থডে লুচিখিনি মই বনাম ক'লে কোনো বিশ্বাসেই নকৰোঁ আজি চব আচৰি দিছে গম পোৱা নাই তাইয়ে বনাইছে দেই তাই একো কাম নকৰে আজি কৈছে কাৰণে চবেই হৈছে হেপী বনাইছে হেপী যদি তাই কৈছে দেই হেপী তুমি এনেকৈ ৰৈ আছোঁ তাই বনালত আজি মানে চব চক হৈ গৈছে আৰু এই দুজনী মেইন কাৰিকৰ দেই আৰু এয়া আমাৰ গুচি গ'লগে মোক বেয়া পালে থেংক ইউ ছ' মাছ তোমালোকে মোৰ স্পেচিয়েল দিনটোত আহিলা আমাৰ ঘৰত মোৰ লগত এনজয় কৰিলা বহুত ভাল লাগিলে মোৰ আজি দিনটো তোমালোক অহাৰ কাৰণে মই সকলোকে কৈছোঁ যোন মোৰ বাৰ্থডেত আহিছে আহিব নোৱাৰাসকলেও যোনখিনিয়ে মোক উইছ কৰিছে তেওঁলোককো কৈছোঁ বহুত 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 ধন্যবাদ তেন্তে আজিৰ ভিডিঅ'টোলৈ ইমানেই আছিল অলপ ফটোজো শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত তেন্তে আজিলৈ আহোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম বাই